নমস্কাৰ জেপি এডুকেশ্যন চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ বৰগীত প্ৰথম পাঠটি। সেই বৰগীতটি ৰচনা কৰিছে মাধৱদেৱে। এই বৰগীতটি যেহেতু মাধৱদেৱে ৰচনা কৰিছে আৰু এই বৰগীতটি ব্ৰজাৱলী ভাষাত ৰচনা কৰিছে আৰু এই বৰগীতটি শ্ৰীকৃষ্ণক লৈ পেলাই ৰচনা কৰিছে আৰু এই বৰগীতটি বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে ৰচনা কৰিছিল। গতিকে আমি পোনপ্ৰথমে মাধৱদেৱৰ বিষয়ে বৰগীত কাক কোৱা হয় সেই বিষয়ে জানিব লাগিব। তাৰপিছত আমি ব্ৰজাৱলী ভাষাৰ বিষয়ে, শ্ৰীকৃষ্ণৰ বিষয়ে আৰু বৈষ্ণৱ ধৰ্মৰ বিষয়ে আমি জানিব লাগিব। আমি ইতিমধ্যে আগৰ ক্লাছত মাধৱদেৱৰ বিষয়ে আলোচনা কৰিছোঁ, বৰগীতৰ বিষয়ে আলোচনা কৰিছোঁ আৰু ব্ৰজাৱলী ভাষাৰ বিষয়ে আমি আলোচনা কৰিছোঁ। আজি আমি আলোচনা কৰিম শ্ৰীকৃষ্ণৰ বিষয়ে। গতিকে আমি শ্ৰীকৃষ্ণ কোন হয় যদি আমি জানিব বিচাৰোঁ, তেতিয়াহ'লে আমি পোনপ্ৰথমে আমি বসুদেৱৰ দৈৱকীৰ পৰা আৰম্ভ কৰিব লাগিব। যে বসুদেৱ ৰজা কংসৰ ভনীয়েক দৈৱকীক বিয়া পাতিবলৈ কংসৰ ঘৰত অৰ্থাৎ দৈৱকীৰ ঘৰত গৈছিল। আৰু এই দৈৱকী আৰু বসুদেৱৰ বিয়া হোৱাৰ পিছত কংসই নিজৰ ভনী দৈৱকী আৰু বসুদেৱক লৈ পেলাই বসুদেৱৰ ঘৰত গৈ আছিলে আকাশ মাৰ্গেৰে। সেই সময়তে আকাশবাণী হ'ল ৰথত যোৱা সময়ত যে আজি তই যিজন ভনী দৈৱকীক ইমান আনন্দেৰে বসুদেৱৰ ঘৰত লৈ গৈ আছ থবৰ বাবে, সেইজন ভনীৰ অষ্টম যিজন সন্তান হ'ব সেই সন্তানৰ হাততে তোৰ মৃত্যু হ'ব। এই কথা শুনি কংস বিৰাট খং উঠিল আৰু সেই খঙেৰে তেওঁ উগ্ৰ ৰূপ ধাৰণ কৰিলে আৰু সেই উগ্ৰ ৰূপ ধাৰণ কৰি পেলাই ভনী দৈৱকীক চুলিত ধৰি মাৰিব ধৰিলে। আৰু এই দেখি বসুদেৱে চাই থাকিব পৰা নাই আৰু বসুদেৱে বহু কাকতি মিনতি কৰিলে কংসক যে দৈৱকীক এৰি দিব লাগে, কিন্তু কোনো পধ্যেই কংস মানা নাছিল। কিন্তু বসুদেৱে শেষত ক'লে যে আমাৰ যিমান সন্তান হ'ব তোমাৰ হাতত দিম আমি, গতিকে দৈৱকীক এৰি দিয়ক। আৰু সেই কথা শুনি কংসই দৈৱকী আৰু বসুদেৱক পুনৰ নিজৰ ৰাজকাৰেঙত লৈ গ'ল আৰু নিজৰ কাৰাগাৰত লৈ পেলাই বন্দী কৰি থৈ দিলে বসুদেৱ আৰু দৈৱকীক। এনেদৰে দিনবোৰ কটাব ধৰিলে দৈৱকী আৰু বসুদেৱ সেই কাৰাগাৰৰ ভিতৰত। এনেদৰে এজনকৈ সন্তান জন্ম হ'ব ধৰিলে আৰু মৃত্যুদণ্ড দিলে কংসই। আৰু অষ্টম যিজন সন্তান হ'ল সেইজনৰ নাম আছিল ভগৱান শ্ৰীকৃষ্ণ। আৰু এই শ্ৰীকৃষ্ণ জন্ম হৈয়ে বসুদেৱক দিব্যৰূপ ধাৰণ কৰি দেখুৱালে আৰু আনফালে দৈৱকী অচেতন অৱস্থাত আছিল। আৰু সেইটো সময়তে দিব্যৰূপ ধাৰণ কৰি বসুদেৱক ক'লে যে মোক মাহী যশোদাৰ ঘৰত থৈ আহা আৰু যশোদাৰ ঘৰত যিজন সন্তান জন্ম হৈছে যোগমায়া, সেই যোগমায়াক এই কাৰাগাৰত লৈ আহা। এই কথা শুনি বসুদেৱে সেই শ্ৰীকৃষ্ণৰ কথামতে পাচিত উঠাই নদী পাৰ হৈ মাহী যশোদাৰ ঘৰত থৈ আহিলে আৰু যশোদাৰ ঘৰত সেই জন্ম হোৱা যোগমায়া সন্তানটিক পুনৰ সেই কাৰাগাৰত, কংসৰ কাৰাগাৰত লৈ আহিলে। এই লৈ অহাৰ পিছত যোগমায়ে চিঞৰি দিলে আৰু সেই তাত থকা সকলোৱে গম পাই গ'ল। আৰু শেষত গৈ সেই কংসইও গম পালে যে এই দৈৱকী আৰু বসুদেৱৰ সন্তান জন্ম হ'ল। এই শুনি কংস দ্ৰুত বেগেৰে আহিল আৰু সেই বসুদেৱৰ আৰু দৈৱকীৰ সন্তান বুলি মানি যোগমায়াক হাতত তুলি ল'লে আৰু শিলত দলিয়াই দিলে। শিলত দলিয়াই দিয়াৰ লগে লগে সেই যোগমায়া দিব্যৰূপ ধাৰণ কৰিল। কাৰণ যোগমায়া আচলতে সাধাৰণ সন্তান নাছিলে, ভগৱানৰে ৰূপ আছিলে এটি। গতিকে সেই ৰূপ ধাৰণ কৰি যোগমায়াই ৰূপ ধাৰণ কৰি লগে লগে কংসক ক'লে যে যিজন সন্তানৰ জন্ম হ'ব লগা আছিল সেইজন সন্তানৰ জন্ম ইতিমধ্যে হৈ গ'ল আৰু য'ত থাকিব লাগিছিল তাতে আছে। এই কথা শুনি কংসৰ পুনৰ খঙে যেন আৱৰি ধৰিলে আৰু উগ্ৰৰূপ ধাৰণ কৰি পুনৰ সেই দৈৱকী আৰু বসুদেৱক সেই কাৰাগাৰত বন্দী কৰি থৈ দিলে আৰু তেওঁলোকক মুক্ত নকৰিলে। তাৰপিছত
এইজন ভগৱান শ্ৰীকৃষ্ণ দৈৱকীৰ পৰা যশোদাৰ ঘৰত গ'ল আৰু এই যশোদাৰ ঘৰত আৰু ডাঙৰ দীঘল হ'ল। তাতে থাকি তেওঁ সেই ডাঙৰ দীঘল হোৱা সময়ত কংসই শ্ৰীকৃষ্ণৰ কথা শুনিলে আৰু এই শ্ৰীকৃষ্ণৰ বিভিন্ন অসুৰ নাইবা সেই ৰাক্ষসবোৰ পঠাইছিলে, কিন্তু শ্ৰীকৃষ্ণই সেই দমন কৰিছিলে সেই অসুৰ বা সেই ৰাক্ষসবোৰক, আৰু পিছত গৈ সেই মোমায়েক কংসক দমন কৰিলে। কংসক দমন কৰি ধৰ্ম পালন কৰিলে আৰু অধৰ্ম দমন কৰিলে। আৰু এনেদৰে ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হ'ল বসুদেৱ আৰু দৈৱকীৰ আচল সন্তান শ্ৰীকৃষ্ণ, আৰু নন্দ যশোদাৰ ঘৰত তেওঁ ডাঙৰ দীঘল হ'ল। গতিকে আমি ভগৱান শ্ৰীকৃষ্ণৰ বিষয়ে আমি অলপ আলোচনা কৰিলোঁ, গম পালোঁ। ইয়াৰ পিছত আমি বৰগীতটিৰ বিষয়ে আমি ধুনীয়াকৈ আমি আলোচনা কৰিম। আজিৰ কাৰণে ইমানখিনিয়ে। পিছৰ ক্লাছত আমি আলোচনা কৰিম এই যিটি বৰগীত আছে, সেই বৰগীতটিত আচলতে মাধৱদেৱে আমাক কি কৈছে, আমাক কি ক'ব বিচাৰিছে সেই বৰগীতটিৰ জৰিয়তে, সেই বিষয়ে আমি আলোচনা কৰিম। ধন্যবাদ।